নমস্কাৰ জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম ফেটছ কেনেকৈ কমাব লাগে, ফেটছ কেনেকৈ ধৰণৰ এক্সাৰচাইজ কৰিলে ফেটছ কমাব পাৰিব। বহুতে সুধি আছিলে যে পেটৰ চৰ্বি কেনেকুৱা ধৰণে এক্সাৰচাইজ কৰিলে পেটৰ চৰ্বি কমাব পাৰি। পেটত বহুত বেছি চৰ্বি হৈ আছে, তাৰ কাৰণে ৰানিং কৰিব পৰা নাই, বহুত প্ৰব্লেম হৈ যায়। পেটত চৰ্বি থাকিলে বহুত প্ৰব্লেম হয়। সেইকাৰণে মই আপোনালোকক দেখাম পেটৰ চৰ্বি কেনেকৈ কমাব পাৰি। লগতে মই এক্সাৰচাইজবোৰ কৰি যাম, লগতে আপোনালোককো দেখুৱাই যাম। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম এক্সাৰচাইজটো হ'ল আমি প্ৰথমতে শৰীৰটো গৰম কৰি ল'ব লাগে। যিহেতু আমাৰ শৰীৰটো গৰম হ'লেহে আমি যিকোনো এক্সাৰচাইজ কৰি আমি সুবিধা পাওঁ। আমাৰ শৰীৰৰ ভাঁজ যি ধৰণে দিওঁ সেই ধৰণে আমাৰ ভাঁজবোৰ যায়। সেয়েহে আমি প্ৰথমতে শৰীৰটো গৰম কৰি ল'ব লাগে, ৰানিং কৰি ল'ব লাগে, অলপ হ'লেও ৰানিং কৰি ল'ব লাগে। নেক্সট আপোনালোকে কৰিব মই দেখুৱাই যাম, আপোনালোকে লগতে কৰি যাব। এইটো দি ল'ব, আপোনালোকে অলপ সময় এইটো দি ল'ব, এইটো এক্সাৰচাইজ দি ল'ব। এক মিনিটমান সময়, এইটো পাৰে যদি 1 মিনিটমান সময় দিব, যিমান পাৰে বেছি দিব 1 মিনিটতকৈ। 1 মিনিট সময় এইটো এক্সাৰচাইজ কৰি পেলাই আপোনালোকে 15 ছেকেণ্ড সময় ৰেষ্ট ল'ব। বহি পেলাই হওক, যিকোনো হেৰি কৰি হওক 15 ছেকেণ্ড সময় ৰেষ্ট ল'ব। লৈ পেলাই নেক্সট আপোনালোকে আকৌ নেক্সট এক্সাৰচাইজটো কৰিব। নেক্সট এক্সাৰচাইজটো হ'ল এইটো। আপোনালোকে যিমান পাৰে সিমান এইটো দি ল'ব, স্পীডত দিব, ভৰি ওপৰলৈ দাঙিব। এক মিনিট সময় এইটো দিলে, দি পেলাই আকৌ অলপ সময় ৰেষ্ট ল'লে, 15 পৰা 20 ছেকেণ্ড সময় ৰেষ্ট ল'লে। নেক্সট এক্সাৰচাইজটো হ'ল এইটো। যিমান পাৰে ভৰি ওপৰলৈ দাঙিব আৰু বেক দিব। নেক্সট এইটো দিলে 1 মিনিটমান সময় দিবলৈ চেষ্টা কৰিব, যিকোনো এক্সাৰচাইজ দি পেলাই আকৌ 15 ছেকেণ্ড সময় ৰেষ্ট ল'লে। নেক্সট এক্সাৰচাইজটো হ'ল এইটো। উশাহটো টানি ল'ব, ওপৰৰ ফালে উঠাই ল'ব, লৈ পেলাই লাহে লাহে হোল্ড কৰি দিব গাৰ বডিটো। এইটো দিয়াৰ পিছত আকৌ পিছৰ এক্সাৰচাইজটো হ'ল এইটো। আপোনালোকে ভৰিটো অলপ দাঙি পেলাই লাহে লাহে হোল্ড কৰিব চেষ্টা কৰিব, পেটত লাগিব তেতিয়াহে। ভৰি মাটিত নলগাব, যিমান পাৰে ওপৰলৈ দাঙিব। এইটো মাটিত নলগাব। এইটো দিলে, এইটো দিয়াৰ পিছত নেক্সট আকৌ দিব, এইটো দিব, ধৰাচোন। এইটো দিলে, এইটো দিবা। নেক্সট এক্সাৰচাইজটো হ'ল এইটো। আপোনালোকে যিমান সময় পাৰে ভৰিটো সমান কৰি দি, হাত দুটা সমান কৰি দি পেটটো হোল্ড কৰি দি তলৰ ফালে দি থ'বলৈ চেষ্টা কৰিব। যিমান সময় পাৰে আপোনালোকে বেছি সময় কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে পেটত লাগিব। আৰু বডিটো পিছফালে নহয়, অলপ আগফালে সলাই দি ল'ব। এইটো দিব, এইটো দিয়াৰ পিছত নেক্সট এইটো দিব। আপোনালোকে বুকডাউন মাৰা নিচিনাকৈ হালি ল'ব, হালি লৈ পেলাই নেক্সট এইটো দিব। এইটো দিব, এইটো দিয়াৰ পিছত নেক্সট আকৌ আপোনালোকে 2 মিনিট সময় 15 ছেকেণ্ডমান সময় আপোনালোকে ৰেষ্ট লৈ ল'ব। ৰেষ্ট লৈ আপোনালোকে নেক্সট এইটো দিব আকৌ।
এইটো দিলে, এইটো দিয়াৰ পিছত নেক্সট আপোনালোকে আকৌ এইটো দিব। নেক্সট আপোনালোকে দিব, এইটো দিবলৈ চেষ্টা কৰিব। অলপ সময় দিব এইকেইটা, দিয়াৰ পিছত আপোনালোকে অলপ সময় ৰেষ্ট ল'ব, লগে লগে পানী খাই নিদিব। প্ৰায় 20 মিনিটমান পিছত আপোনালোকে পানী খাবলৈ চেষ্টা কৰিব। পিছত 20 মিনিটমান সময় আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰি 20 মিনিট সময়ৰ পিছত আপোনালোকে যিমান পাৰে সিমান পানী খাব। পানী খাই লৈ আপোনালোকে ৰেষ্ট লৈ দিব। ভালে থাকিব, কুশলে থাকিব। মোৰ চেনেলটো চাই থাকিব। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।